Hello everyone, this video is for food lovers আৰু আজি দিনটো কি খাম তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মৰ্নিং আহি পাই অফিসত চাহ খাই ললো। তাৰ পাছত কাম কৰি থকাৰ মাজতে ঘৰৰ পৰা কাটি অনা আমো খালো। কিন্তু লোভিয়া মুখ যে একেবাৰে সামৰিব নোৱাৰো, হেয়া খাই মোৰ পেট নভৰিলে। নাজানো মোৰ এখন লোভিয়া মুখে নে কি, মোৰ কিবা এটা খাই থাকিবলৈ মন যায় কাম কৰি থাকিলে। আৰু লগৰজনে ক'লে বহুত গৰম পৰিছে বোলে আইচক্ৰীম খাই আহোঁ। আইচক্ৰীম খাই বৈ গৈ লাঞ্চ টাইমত একচুৱেলি আমাৰ অফিচৰ এটা অফিচ পাৰ্টি আছিলে, লাঞ্চৰ পাৰ্টি, তো তাকে খাবলৈ গ'লো ওচৰতে থকা ৰেষ্টুৰেণ্টখনলৈ। কিন্তু বহুত দিনৰ আগৰ পৰা এটা প্লেনিং হৈ আছিলে যে আমি ডমিন'জত খাবলৈ যাম লগৰকেইটাৰ লগত। কিন্তু লগৰকেইটা হঠাৎ কেঞ্চেল কৰি দিয়াত মই কমটি নেকি, মই অকলে আহি বাপেকে ডমিন'জত খাই দিলোহি। তাৰপিছত ঘৰত আহি লিভাৰ টনিকটো খাই লৈছোঁ। আৰু কেলে খালোঁ মই আপোনালোকক জনাই আছোঁ ৰ'ব। আজি মানে ডিনাৰটো অকণমান হেভি আছিলে, যিহেতু আলহী আহিছিলে। আগতে গম পালোঁ যে, সেইকাৰণে বোলো আহি পাই লিভাৰ টনিকটো খাই দিলোঁ। দিনটো আনহেল্ডি বস্তুও খাই আছিলোঁ। বাৰু ভিডিঅ'জবোৰ দিয়া অকণমান লেট হয়, যিহেতু টাইমো নিমিলে আৰু মোৰ যে বিৰাট এলাহ জানেনে। বাৰু আজিলৈ আহিছোঁ, আপোনালোকো ভালেই থাকিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বাই বাই।